মোৰ জীৱনৰ আকাশতে ইন্দ্ৰধনু গঢ়িম। দেউতা বৰদেউতা বহিছে? বোপাই বহিছোঁ। ভালে আছেনে? আছোঁ আৰু বচোন বহ। ঠিকে আছ নহয়? ভালে আছোঁ বৰদেউতা। বাৰু কি বা মন কৰি আহিলি আজি? কালি মানে আপোনালোকৰ ৰাজুৱে ৰাতি মোলৈ ফোন কৰিছিল। মানে আমাৰ সেই বাবাই ফোন কৰিছিলে। সি ফোন কৰিছিল। সি কিবা কৈছে নেকি? কৈছে মানে তেনেকৈ একো কোৱা নাই। আপোনাক নিবলৈ বোলে কোনোবা মানুহ আহিব। আপোনাৰ কাপোৰ কানিবোৰ বেগ এটাত ভৰাই থ'বলৈ কৈছে। টালি টোপোলা বান্ধিবলৈ কৈছে মানে মানে আমাৰ বাবাই মোক নিবলৈ আহিব চাগে ন? মই ঠিকেই ভাবিয়ে আছিলোঁ। বাবাই মোক অকলে ইয়াত নথয়। মই জানো সি মোৰ ল'ৰা। সি মোক ইমান কষ্টত নাৰাখে নহয়। মই ভাবিয়ে আছিলোঁ সি মোক ইয়াত অকলে নাৰাখে। ইমান কণ মানে কোলাত লোৱাৰ পৰা মই তাক ইমান ডাঙৰ দীঘল কৰিছোঁ। সি মোক অকলে এৰিব পাৰে? নোৱাৰে। ৰ তাৰ সৰু কালৰ ফটো এখন আছিলে। মই তোক দেখাই আছোঁ। এইখন চাচোন চা এইখন ফটোকে মই তালৈ মনত পৰিলে সদায় উলিয়াই চাওঁ। মনত পৰে বুজিছ। ঐ তোৰ মানুহজনী কিবা এটা হৈছে তাত।
চাইকেল গেলেও চবেই চাইকেল লৈ স্কুললৈ আহে, মই অকলে খোজকাঢ়ি যাম নেকি? হেৰি কেইদিনমান পিছত দিলে নহ'ব জানো? নাই, মোক এতিয়া লাগিব। আহিলি ৰিজাল্ট কচোন। ৰিজাল্ট ফাৰ্ষ্ট ডিভিজন আৰু ইংৰাজীত লেটাৰ। বাবা তই মানে মোৰ মনৰ আশাবোৰ পূৰণ কৰি দিলি। মই আজি বহুত সুখী, বুজিছ? মই আজি বহুত সুখী। মই কিন্তু আৰু ইয়াত নপঢ়ো। লগৰবোৰ চব ভাল ভাল কলেজত পঢ়িবলৈ যাব, মোকো কিন্তু তাত পঢ়ুৱাব লাগিব। পঢ়াম, মই যিমান কষ্ট কৰি হলেও তোক মই ভাল কলেজত পঢ়াম। তই পঢ়িব লাগিব, তই চিন্তা নকৰিবি। তই চিন্তা নকৰিবি। তোৰ দেউতা জীয়াই থকালৈকে তই একো চিন্তা নকৰিবি। যিমান কষ্ট কৰি হলেও মই তোক ভাল কলেজত পঢ়ামেই। মই তোক কথা দিছো, বুজিছ? তই একদম চিন্তা নকৰিবি। মানে দাদা, ল'ৰাটোৱে ভালকৈ পাছ কৰিলে যে, তাৰ মানে ভাল কলেজ এখনত পঢ়াৰ মন। আপুনিতো জানেই মোৰ ঘৰৰ অৱস্থা। মই এতিয়া তাক নিৰাশাও কৰিব পৰা নাই। গতিকে আপুনি যদি পইচা কেইটামান দি সহায় কৰে, মোৰ বহুত কৃপা হ'ব। আগে পিছেও যেনেকৈ সহায় কৰি আছে, সহায় কৰক আৰু। মই কাম কৰি হ'লেও আপোনাৰ পইচাকেইটা ঘূৰাই দিম। তই চিন্তা কৰি মন মাৰি বহি নাথাকিবিচোন। মই আছো নহয়, কিবা এটা কৰিম দে। আচ্ছা, এনে হেৰি কিমান মান লাগিব? 4 লাখ। 4 লাখ। খাটাং চাকৰিটো হ'বগে নে? পইচা দিলে হোৱাটো খাটাং। হ'ব দে, কিবা এটা চিন্তা কৰিব লাগিব। মালিকৰ পৰা 4 লাখ টকাৰ ঋণ লৈ ল'ৰাটোক চাকৰিটো লৈ দিলোঁ। ভাবিছিলোঁ চাকৰি পোৱাৰ পিছত সি পইচাকেইটা ঘূৰাই দিব, কিন্তু ক'তা, সি দেখোন পইচা ঘূৰোৱা কথাটোত অকণো গুৰুত্বই নিদিয়ে। মোক নজনোৱাকৈ সি ক'ৰবাৰ ছোৱালী এজনীও বিয়া পাতিলে। ইফালে মালিকেও মোক তাগদা দি আছে। কি যে কৰোঁ। ঘৰৰ এই মাটিকণকে ঘৰে বাৰীয়ে মালিকক লিখি দি মই সেই পথাৰৰ ওচৰতে অকণমান ঘৰ সাজি তাতেই জীৱনটো কটাব লাগিব। নহ'লে উপায় নাই। কিমাননো আৰু মালিকৰ কথা শুনিম। হাই জীৱন, হওক, ল'ৰাটো সুখত থাকিলেই হ'ল। মই যেনেকৈ কষ্টত আগৰ পৰা চলি আছোঁ, চলি থাকিব পাৰিম। কৃষ্ণ। এই নহয় বৰ্তা, কচোন। এই কণতে চাইন এটা মাৰি দিব। চহী? হয় হয়। দে দে।
আমাৰ বাপুৱে দি পঠাইছে অঁ চাগে হয় হা? বাপুৱে দিব এই কিনাৰতে মাৰি দিব এই কিনাৰতে ইয়াতে মাৰিম ইয়াতে মাৰিব ইয়াতে হাত কপে বয়স একো হৈছে নহয় মাৰি দিব হৈছেনে চাচোন বাৰু হৈছেগে নে হৈছে হৈছে আৰু লাগিব নেকি নালাগে 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 ন হ'ব দে বহুত দিন নিলিখা যে তাকে কপি যায় আৰু সেই আমাৰ এনেই কিমান সময়ত আহিম বুলি কৈছে আমাৰ ল'ৰাহঁত মোক নিবলে আচলতে বৰ্তা আপোনাক নিবলৈ ৰাজু নাহে কোনোবা NGO ল'ৰাহে আহিব হয় বৰদেউতা আপোনাক ল'ৰা ঘৰলৈ নিবলৈ নাহে নিবলৈ আহিব বৃদ্ধাশ্ৰমলৈ তাৰ বাদে আজিৰ পৰা মোৰ এটা নতুন ঠিকনা হ'ব বৃদ্ধাশ্ৰম পিতা স্বৰ্গ পিতা ধৰ্ম পিতা হি পৰমং তপ পিতৰি প্ৰীতিমাপন্নে প্ৰিয়ন্তে সৰ্বদেৱতা দেউতা জীৱনৰ এক মধুৰ শব্দ এক মধুৰ সম্পৰ্ক যিয়ে হাঁহিৰ আঁৰত বেদনাবোৰ লুকুৱাই নিজৰ সন্তানক সদায় সুখী কৰি ৰাখিব বিচাৰে দেউতাৰ স্থান হেঁপাহেৰে বনোৱা ঘৰখনত বৃদ্ধাশ্ৰমত নহয় আজিৰ এই পবিত্ৰ পিতৃ দিৱসৰ দিনা সমূহ পিতৃতুল্য ব্যক্তিলৈ জনাইছোঁ সহস্ৰ প্ৰণাম লগতে আজিৰ এই পবিত্ৰ ৰাভা দিৱস উপলক্ষে মহান মনীষী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ শ্ৰীচৰণত জনাইছোঁ অফুৰন্ত শ্ৰদ্ধাৰ অঞ্জলি শেষত ভিডিঅ'টি চাই কেনে পালে কমেণ্ট কৰি জনাব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ